নমস্কাৰ, আপোনালোকক আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো পোনপ্ৰথমে আপোনালোকৰ যিহেতু 5 এপ্ৰিলত কোৱা হৈছিলে যে সকলোৱে ৰাতি 9 বজাৰ লগে লগে প্ৰত্যেকৰে বেলকনিত এগছি চাকি জ্বলাব আৰু সেই উদ্দেশ্যে অসমৰ সকলো মানুহে এইটো কৰিছে আৰু তাৰ ভিতৰত আমাৰ গাঁওখনেও অন্যতম। গতিকে গাঁৱৰ সকলো মানুহে এইটো কৰিছে আৰু খুব এটা ধুনীয়া দৃশ্য আৰু নেদেখাজনক প্ৰাৰ্থনা কৰিছে যাতে দিনবোৰ ভালে ভালে যায় আৰু কৰোণা যিটো এই মহামাৰীটোৰ পৰা আমি সকলোৱে ৰক্ষা কৰিব পাৰোঁ। চাওক, এটা সম্পূৰ্ণ এটা দৃশ্য, বেলেগ দৃশ্য য'ত নেকি আপোনালোকে লাইটৰ পোহৰ দেখিবলৈ নাপায়। তো আপোনালোকে দেখিছে ইতিমধ্যে। গতিকে গোটেই অসমখনতে ঠিক এনেকুৱা এটা কাৰ্য হৈছে য'ত নেকি সেই 9 মিনিটৰ বাবে হয়তো গোটেই বৈদ্যুতিক ব্যৱস্থাটো বিফল হৈ পৰিছে। এয়া আপোনালোকক দেখুৱাই আছোঁ মই আমাৰ গাঁৱৰ কেইটামান দৃশ্য। সম্পূৰ্ণ অন্ধকাৰ, অকল নামঘৰত এগছি চাকি আৰু নিজৰ পদূলিত এগছি চাকি দি মানুহবোৰে এনেদৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে আৰু সোনকালে এই কৰোণা মহামাৰী যাতে আমাৰ দেশৰ পৰা দূৰ হয়, এইটো আপোনালোকে দেখি আছে ইতিমধ্যে। আৰু ময়ো প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে এইটো দূৰ হয়। আৰু ভিডিঅ'টো যদি মই এইখিনি দেখুৱাব বিচাৰিছোঁ যে যিটো নৰেন্দ্ৰ দামোদৰ মোদীদেৱে এইটো টিভিত ঘোষণা কৰিছিলে, সেইটো অনুসৰি প্ৰত্যেক অসমবাসীয়ে, প্ৰত্যেক দেশবাসীয়ে এইটোক ছাপোৰ্ট দিলে, এইটো সফল কৰি তুলিলে। তো তাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু অসমবাসীক লগতে ধন্যবাদ সকলোতে এনেকুৱা এটা ব্যৱস্থা কৰাৰ বাবে। আৰু তাৰ ভিতৰত মোৰ গাঁওখনেও এই ব্যৱস্থাটো কৰিছে, তাৰ কাৰণে মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু সোনকালে এই বেমাৰটি নোহোৱা গ'লে ভাল হয়। ইতিমধ্যে আপোনালোকে দেখি আছে যে কেইটামান বিশেষ দৃশ্য। গতিকে সকলোৰে ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে কাৰণে প্ৰাৰ্থনা জনাইছোঁ যাতে সোনকালে এই মহামাৰীটোৰ পৰা আমাক সকলোৱে ৰক্ষা দিব পাৰে। তো বৰ বিশেষ দীঘলে নকৰোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তো এটা লাইক কৰিব আৰু শেষত কমেণ্ট কৰি জনাব আপোনালোকৰ এই কাৰ্যসূচীটো সুকলমে পালন কৰিলে নে নাই, কমেণ্টত জনাব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ লৈ আহিম অহা সপ্তাহত এটা বিশেষ ভিডিঅ'তে, বিশেষ এটা টপিকতে। আজিলৈ